নমস্কাৰ বন্ধুসকল, সূৰ্য উদয় গাহৰি প্ৰজন্মৰ ট্ৰেণ্ডৰ গাহৰি ফাৰ্মলৈ আপোনাক স্বাগতম। পোনপ্ৰথমে আপোনালোকক আজি মোৰ দুজনী প্ৰেগনেণ্ট গ্ৰিল্ড আছে, মই তেহে দুজনীক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক মোৰ দুজনী গ্ৰিল্ড, প্ৰেগনেণ্ট গ্ৰিল্ড, খুব সুন্দৰ চেহেৰা। প্ৰথমবাৰৰ বাবে সিহঁতক ছাৰ্ভিচ দিয়াই আজি 85 দিনত ভৰি দিছে। আমি 108 দিনত সিহঁতে ডেলিভাৰী দিয়ে বুলি তথ্যমতে পাইছোঁ আৰু এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা গম পাইছোঁ। 108 দিন 10 দিন এনেকুৱা লাগে। চ' প্ৰথমে মই আপোনালোকক দেখাইছোঁ এজনী গ্ৰিল্ড, সুন্দৰ চেহেৰাৰ গ্ৰিল্ড। তাই প্ৰেগনেণ্ট, 85 ডেজ হৈছে। চ' আৰু অন্যগৰাকী এয়া আমাৰ বাইদেউ শুই আছে, ধুনীয়াকৈ শুই আছে। বতৰ আজি ঠাণ্ডা, সেইটো কাৰণে ধুনীয়াকৈ শুই আছে। অকণমানো আমনি নাই, দুইজনী মিলা প্ৰীতিকৈ একেলগে থাকে। আমি এই চাওক, তাই উহাও তললৈ নামিছে লাহে লাহে, যিহেতু আৰু বেছি দিন নাই আৰু 15-20 দিনৰ পিছতে তাই ডেলিভাৰী দিব। দুইজনী একেলগে ছাৰ্ভিচ দি আছোঁ। চ' দুইজনী অগা পিছাকেই হৈছে। এই ধুনীয়াকৈ শুই আছে। বগী উঠ উঠ উঠ, হয় বগী উঠ 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 উঠ, ধুনীয়াকৈ শুই আছে তাই। কি উঠ উঠ উঠ, চাব পাৰে ধুনীয়া সুন্দৰ চেহেৰা দেখাই আছোঁ মই। চাওক তাই ধুনীয়াকৈ শুই আছে, নিপুতল চেহেৰা। আৰু যিহেতু সিহঁতক মই ছাৰ্ভিচ দি আহিছোঁ, এজন আমাৰ মহাশয়, এজন মোৰ বৌৰটো। বাবু আহ আহ আহ, বাহুবলী আহ। মই ইয়াৰ নাম ৰাখিছোঁ বাহুবলী নাম দিওঁ মই ইয়াক। চাওক পূৰা আপোনাৰ সুন্দৰ গ্ৰ'থ ইয়াৰ। এই কোলা এইটো মাজে সময়ে এইটো ইয়াৰ লেতেৰাহে লাগি আছে। ইয়াক বেছিকৈ ঘঁহিলে ই গাত জঁপিয়াই দিয়ে, তো সেইটো কাৰণে ঘঁহিবলৈ অলপমান দিগদাৰ। সেইটো কাৰণে সি অলপমান লেতেৰা হৈ থাকে। ইয়াক পটাছ পানী দি আমি ধুনীয়াকৈ গা ধুৱাওঁ। মই পটাছ পানী ফাৰ্মত এনি টাইম থাকেই, দেখাবলৈ চেষ্টা কৰিছোঁ। সুন্দৰ গ্ৰিল্ড, ধুনীয়া মানে বৰ, তাৰ দীঘল চাইজ একদম সম্পূৰ্ণ ধুনীয়া। দীঘল প্ৰায় 5 ফুটৰ ওচৰা-ওচৰি আছে। চাওক মই দূৰৰ পৰাও দেখাইছোঁ। ধুনীয়া তাৰ গঠন। ইয়াক একচুৱেলি মই
বিক্ৰী কৰিম। তো কোনোবা যদি ইচ্ছুক ব্যক্তিয়ে যদি বৰ দৰকাৰ হৈ আছে তেন্তে জনাব পাৰিব মোক। সুন্দৰ চেহেৰাৰ বৰ কাৰোবাক যদি দৰকাৰ হয় জনাব পাৰিব। ইয়াৰ এতিয়া বৰ্তমান 11 মাহ চলি আছে, 12 মাহ হোৱাই নাই। তো তেখেতকেইজনীক এবাৰ ফাৰ্ষ্ট প্ৰেগনেণ্ট। তো এইটো বেলেগৰ পৰা আনিছিলোঁ মই, বেলেগকৈ একেটা ব্ৰীডেই নহয়, বেলেগ ব্ৰীড হয়। তো তেহেঁত দুজনীক ছাৰ্ভিচ দিয়াৰ পিছত ইয়াক আৰু মোক অলপ দিনলৈ দৰকাৰ নহ'ব। আৰু এজনী সৰু হেমশ্বেয়াৰ পোৱালি আছে, তাই হিটত আহিছে, সেইটো কাৰণে ইয়াৰ লগত একেলগে ৰাখিছোঁ। এই ফাৰ্ষ্ট প্ৰেগনেণ্ট, সৰু হয় তথাপিতো একেলগে ৰাখিছোঁ। তো মই এই বোৰটো চেল কৰিব বিচাৰিছোঁ। যদি কোনোবা ইচ্ছুক ব্যক্তিয়ে যদি বিচাৰে তেন্তে মোৰ লগত যোগাযোগ কৰিব পাৰিব। মোৰ ডেছক্ৰিপশ্যনত আপোনালোকে নাম্বাৰটো পাই যাব। কাৰোবাক যদি দৰকাৰ হয় যোগাযোগ কৰিব। সুন্দৰ চেহেৰাৰ গ্ৰিল চাই লওক। তো এবছৰ হোৱাই নাই আপোনাৰ ইয়াৰ হিষ্টৰী লাগিলে মই আপোনাক গোটেইখিনি দিব পাৰিম। ঠিক আছে। খুব সুন্দৰ দানা খায়, বহুত সুন্দৰ গ্ৰোথ চাব পাৰে। আৰু খুব মৰম লগা, বাহু বুলি বাহু সুন্দৰ মৰমীয়াল, বিশেষ নেদেখাওঁ। ইয়াকে কৈ মোৰ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। তো অনাগত দিনত আৰু ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই ভিডিঅ' দিলে আপোনালোকে পোনপ্ৰথমে মোৰ ভিডিঅ'খিনি চাব পাৰে। ধন্যবাদ। জয় অসম, গাহৰি পালকৰ জয় হওক। ধন্যবাদ।